আৰু গাইজ এতিয়া মৰ্নিং হৈছে আৰু এতিয়া গৈ আছো অফিচত আৰু অফিচত গৈ কিনে ডিউটি কৰিব লাগিব চ' ডিউটিটো কৰোঁ তাৰপিছত আকৌ লগ পাম আৰু এইটোৱে হৈছে আমাৰ অফিচটো চাই লওক আৰু এতিয়া ভিতৰত যাব লাগিব ভিতৰত গৈ কিনে আপোনালোকক দেখাই আছোঁ লিফ্টেৰে যাওঁ আৰু এই লিফ্টটো এটা কাহিনী আপোনালোকক কৈ আছোঁ হে কি মানে কি যদি কেতিয়াবা মানে আমাৰ বেড লাক থাকে ন লিফ্টটো মানে এবাৰ আপ ডাউন কৰি থাকে সেয়া আপ ডাউন কৰি আছেনে নাযায় মানে পটকৈ কেতিয়াবা এনেই গুচি যায় আৰু চ' বেলেগ লিফ্টত আহিলোঁ আৰু আহি কেনে এতিয়া অলপ ৱেইট কৰোঁ খুল চিম খুল তো চাই থাকিব এতিয়া বহুত কিবা কিবি হৈ যাব দেই Yo, yes. আৰু আমাৰ মানে বেচটো মানে এনেকুৱা মানে চব ৰখি থাকে মানে ফাইভবিলাক কাৰণ আমি ভাল ল'ৰা যে আৰু ইফালে ল'ৰা এজনৰ চকীয়ে হেৰাল চলা বেচেৰাৰ কিন্তু অফিচৰ পৰা চকীয়ে চুৰ কৰি লৈ গ'ল তামাম কাহিনী হৈ আছে চাই থাকিব শেষলৈ ভিডিঅ'টো আৰু এটা বস্তু চাওক না লেপটপত মোৰ ৱালপেপাৰ লগাই থৈ দিছোঁ কি ফানি ৱালপেপাৰ লগাই থৈ দিছোঁ মানে এনেকৈ ইচ্ছা কৰিয়ে উঠিছোঁ উঠি কিনে এনেকৈ থৈ দিছোঁ তেতিয়াহ'লে মানে চুৰ নকৰে লেপটপটো নহ'লে লেপটপো চুৰ কৰে আৰু এতিয়া অফিচত আহি পালোঁ আৰু অফিচত বহি আছোঁ আৰু আজি অফিচত আহি খালি চকীৰ কাৰণে কাজিয়া হৈ আছে আমাৰ চকীখন মানে বেলেগ এজনী ছোৱালীয়ে লৈ গৈছিল সেইকাৰণে এতিয়া আকৌ চকীখন আনিব গৈছিলোঁ চকীখন লৈ আহিছোঁ কাজিয়া চাই থাকিব বেয়া জমনি হৈ আছে আমাৰ চকী বাইদেউ চকীখন পালা চকী গায়ব হৈ থাকে বাৰে বাৰে ফটো মাৰি থৈছো দিয়া এবাৰ মই চিনটো দি থৈ গৈছিলো না যোৱা আৰু এইখন চকীয়ে মানে ছোৱালী এজনীয়ে লৈ গৈছিল সেইখনে আকৌ ঘূৰাই আনিব গৈছিলো চকীখন হেৰাই গৈছিল কি লাগিলে বাট একো নাই এইটো এটা মৰম বুলি ধৰি ললো আৰু দাদা জনাবচোন আপোনাৰ কি হৈছিলে চকীখন লৈ গৈছিলে ন আচ্ছা এই ল'ৰাজনে দেখোন মোবাইল টিপি আছে লাজ কৰিছে চিমন বাবু ইফালে চোৱা আকৌ তুমি বেলুন লৈ আহিছা তোমাৰ মালতীৰ কাৰণে 3 hours later এতিয়া বৰ্তমান টাইম হৈছে 1:30 মানে 1:30 বাজিলে আৰু এতিয়া লাঞ্চৰ টাইম চ' আৰু এতিয়া চাহ আহি পালে চাহটো খাব লাগিব আৰু আপোনালোকে কাপটো চাওক কি ডাঙৰ ডাঙৰ কাপ এই কাপতে চাহ খাই কেনে 9টাৰ পৰা 6টালৈ ডিউটিয়ে কৰিব লাগে মা গো কি কৰিব আৰু উপায় নাই আৰু খাই লৈ জীৱনটো চাই থাকিব অফিচৰ ব্ৰেক টাইম আছে চাহটো খাই লওঁ ইফালে চিমন এইটো আমাৰ চিমন হয় আৰু ইফালে আমাৰ ব্ৰ হিমাংশু আৰু ইফালে ব্ৰ নামটো গুৱাহাটীত পাহৰিয়ে যাওঁ তোমাৰ নামটো জিষ্ণু ইফালে জিষ্ণু আছে আৰু আমি এতিয়া পুৰা কামত লাগি আছো চাহ খাই কিমান ধৰণৰ দেখাই দিয়া এইটো কাপত চাহ খাই কিনে 4 ঘণ্টামান কামে কৰিব লাগে ভাবক কিমান কষ্ট কৰি আছো আমাক বৈ দিছে আৰু ইফালে পৰা বিস্কুট আহিছে আমাৰ বৈ দিছে বোলে আৰু এইটোৱে হৈছে আমাৰ ডাষ্টবিন ইয়াতে চব চকলেটৰ পাহ মনিকাক দিবি তই এনেকা যাবি এই কৰি পেলাই আৰু বাকী একো দেখাব নোৱাৰিলেও বেলেগ দিনা আৰু এদিন ভিডিঅ' এটা বনাই দেখাম আৰু এই ভিডিঅ'টো বেছি লং হ'ব নোৱাৰিব পাৰে বাট শ্বৰ্ট হ'লেও আপোনালোকে চাব আৰু যিখিনি মৰম দি আছে সেইখিনি মৰমে মোৰ বহুতেই কি ক'ম আৰু মোৰ ভাষা নাই ক'বলৈ বহুত সুখী বাৰু আৰু এনেকৈ দি থাকিব
এনেকৈ চাই থাকিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ এইটোৱে হৈছে ৱাছৰুম চাই থাকিব আৰু ইফালে আমাৰ ব্ৰ মানে এনেকুৱা হাই ল'ৰাটো মানে কান্দি দিয়ে কি ক'ব আৰু উপায় নাই ইফালে পেচাব কৰি আছে একো নেদেখাওঁ চাই থাকিব আৰু ইয়াতে কাম কৰি আছোঁ কিমান দিন কৰিব পাৰোঁ চাওঁ যদি ইয়াতে কৰি ভাল লাগে তেনেহ'লে ইয়াতে কৰি থাকিম আৰু যদি চেলাৰীটো ভালকৈ নিদিয়ে তেনেহ'লে ইয়াৰ পৰা পলাব লাগিব পলাম বুলি নকওঁ বাৰু নপলাওঁ বাট বেলেগ কাম এটা চাব লাগিব কাৰণ চেলাৰীটো বহুত কম হৈ গৈছে ন সেইকাৰণে আৰু এনেকুৱা কিবা এটা কৰিব লাগিব আৰু চশমা থোৱা ষ্টাইলটো কেনেকুৱা লাগিছে মানে মই এনেকৈ থৈ দিওঁ আৰু দেখাই আছোঁ মই ভিতৰৰ ফালে 1 বাজি গ'ল 1:10 আৰু ইফালে চাই লওক ইফালে বহুত আছে আৰু চ' ইমানবোৰ দেখাব নোৱাৰিলোঁ বাট বেলেগ ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ আৰু এটা নতুন ভিডিঅ' বনাই আছোঁ তো চাই থাকিব আৰু লাষ্ট এই ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ একাপ চাহ খাই তাকো বহুত সৰু কাপতেই দেই আৰু মই এতিয়া এইখানে গণেশগুৰি পালোঁ এইটো নতুন আজি অপেনিং কৰিছে ফুডৱে তো চাই থাকিব বহুতে ভাল লাগিছে নতুন অপেনিং কৰিছে ন পুৰা লাইটিং কৰিছে তো আপোনালোকৰো ভাল লাগিছে চাগে আৰু আহিব আপোনালোকেও